ডাৱৰ ডাৱৰ কলা ডাৱৰ। বন্ধু বহুত দিন হল মানে সেইজনী দেখিছ আমাৰ ঘৰলৈ আহি আছে বুজিছ বন্ধু হেত নালাগে বন্ধু কেতিয়াবা কেতিয়াবা সুখত শুদ্ধ ভাতো খাব লগা কৰিব নাই দেই মই সেইবিলাকত কিন্তু নাই আবে বেলেগ কামত সমান ভাগ লাগে এইটো হ'লে নাথাকা আৰে বন্ধু জীৱন আমি এইটো বস্তু সমানে সমানে ভাগ কৰি লওঁ এই তহঁতে যি কৰ কৰ এইবোৰত কিন্তু মই নাই মই নাথাকো এইবোৰত চুপ কি কৰোঁ তই চাই চি তহঁতে যে ইমান তললৈ নামিব পাৰিবি মই সপোনতো ভবা নাছিলোঁ আৰে যা যা তোৰ কিবা ভনী লাগে নেকি এই মোক চম্ভালি কথা কত আবুল টাবুল কথা মোক নকবি কথা কিন্তু বেয়া হৈ যাব আৰে ভাই ইমান খং কিয় কৰিছ তোৰ তাতে ভোক নাই তই বহি থাক বল বন্ধু বৰ্তহঁত নীলেজৰ লগত সীমা থাকে ঐ এইফালে আহচোন আহচোন আহ না এইটো পইচা আহা 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 ঐ তোক বৰ মৰম লাগে এৰি দে মোক দাদা পইচা নালাগে এৰি দে মোক আৰু বস্তু দিম তোক বহুত বস্তু দিম কাপোৰ দিম সোণা দিম এতিয়া নাক ফুলি এটা দিম নালাগে পইচা কি কৰিছ তহঁতে হা তহঁতৰ লাজ নালাগে তহঁতৰ তহঁতে যদি ইমানে কামনাৰ বলি হৈছ আৰু এজনে এজনে বিয়া পাতি ল অলপো লাজ নালাগে দিয়ক ঐ চুপ একচাপ নকৈ আমাৰ সময় নাই আৰু মই ক'লোঁ মোৰ কথাটো শুনাইবা এই যে কাম হ'বলৈ নিদিওঁ মই আজি মই ইয়াতে মনত ৰাখিম দুটাকে কৈছোঁ তহঁত দুয়োটাই কৈছোঁ মই এই কাম মই হ'বলৈ নিদিওঁ কেতিয়াও হ'ব আমাৰ বন্ধুনে সি আমাৰ বন্ধু হ'বই নোৱাৰে অঁ তহঁতৰ আজিৰ পৰা মই বন্ধু নহয় তহঁতক বহুত ভাল পাইছিলোঁ গম পাইছ দুয়োজনকে কিমান এটা ভাল পাইছিলোঁ মই কৈছোঁ তই ইয়াৰ পৰা ভালে ভালে আঁতৰি যা আৰু শুন মই কেতিয়াও এনেকুৱা নিষ্কাম হ'বলৈ নিদিওঁ আৰে কাঞ্চা ভাই ইয়াৰ ওপৰত কিন্তু মোৰ হাত উঠি যাব আবে চা না এবাৰ তাইৰ গাৰ হাত দিছা তাইৰ গাত একবাৰ হাত দিছা হিম্মত যদি আছে তই কিবা সমাজত কালৈ জবি আছ নেকি আনা বহুত বস্তু দিম তই মোক চৰ মাৰিলি তই মোৰ বন্ধু নে শত্ৰু কাঞ্চা ভাই তাইক ধৰ তাইক যাবলৈ নিদিবি আপোনালোকে অলপ সহায় কৰক কি চাই আছে আপোনালোকে এম্বুলেঞ্চক ফোন কৰক এয়া তোমাৰ কাৰণে মই মূৰৰ বিষটো অলপ কমিছেনে সময়মতে কিন্তু দৰৱকেইটা খাই থাকিব লাগিব
জীয়াই থাকিব লাগিব বাইদেউ, কিন্তু বুজিছোঁ তুমি মোক কি ক'ব বিচাৰিছা? বাইদেউ মোৰ আপোন বুলিবলৈ কোনোৱে নাই। চাহকাপ লোৱা, ঠাণ্ডা হৈ যাব। মোৰ কিবা তোমাক কিবা আপোন আপোন লাগে। এইখন পৃথিৱীত কোনো কাৰো আপোন নহয় জীৱন। কেতিয়াবা কেতিয়াবা আপোন যেন হেৰাই যায়, তাক আৰু বিচাৰি নাপায়, তাক বিচাৰি নাপায় আৰু তেনেকৈ ক'ব নাপায়। আহ, ঠিকেই কৈছা জীৱন। মই এজনী পাগলী। বাইদেউ বেয়া নাপাবা, মই তোমাক এটা কথা সুধো। তোমাৰ এক্সিডেণ্টটো হৈ যোৱাৰ পিছৰ পৰা মই তোমাক সুধিম বুলি ভাবি আছোঁ, কিন্তু তোমাৰ অসুস্থতাৰ বাবে ৰৈ আছোঁ। জীৱন, তুমি সেইবোৰ নাজানিলে বেছি ভাল হ'ব। নহয় বাইদেউ, তুমি মোক নিজৰ ভাইটি বুলি ক'বই লাগিব। কেনেকৈ তোমাৰ জীৱনত এইবোৰ ঘটিল? মই তোমাক চিনি নাপাওঁ, তথাপি তুমি মোক নিজৰ ভাইটিৰ দৰে মৰম দিছা। ক'বলৈ ইচ্ছা নাই যদিও মই তোমাক ক'বই লাগিব। ইছ ৰাম, মই পাহৰিয়ে গৈছিলোঁ। 1 মিনিট, তুমি ইয়াতে আছোঁ, বহা অলপ। এই পৃথিৱীত জীয়াই দেখাত চাই মৰি যোৱাই ভাল। কৰাচোন, কৰা। পানী অলপ খাই। আচ্ছা, এতিয়া কোৱা। না জীৱন, মোৰ মা দেউতাৰ অমান্তিত মই নিজকে বাছি লৈছোঁ জীৱন সংগী। প্ৰথম অৱস্থাত ভালে ভালে সংসাৰখন আগুৱাই গৈছিল। মোৰ স্বামীয়ে মোক বহুত মৰম কৰিছিল, কিন্তু কি বাইদেউ? হয়তো মোৰ জীৱনলৈ কাৰোবাৰ অভিশাপ নামি আহিল। লাহে লাহে মোক যৌতুকৰ দাবী কৰিব ধৰিলে। মই 3জনী ছোৱালী সন্তানৰ মাক হ'লোঁ। তেওঁলোকক ল'ৰা সন্তান লাগেও। লাহে লাহে আৰম্ভ হ'ল যন্ত্ৰণাৰ সেই দিনবোৰ। শুনা জীৱন, শুনা।